নমস্কাৰ সকলোকে মোৰ পুনৰ এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰথমতে কৈ লৈছোঁ মই ভিডিঅ'বিলাক ৰেগুলাৰ কৰিব পৰা নাই অকমান গা বেয়া হৈ আছিল কাৰণে আৰু আজিৰে পৰা ভাবিছোঁ ৰেগুলাৰে ভিডিঅ' দিয়া কৰিম বাৰু যিয়ে নহওক প্ৰথমতে গা পা ধুই আহিলোঁ আহি পেলাই খুৰীমাহঁতে গুড়া খুন্দিবলৈ আহিছে খুৰীমাহঁতৰ ঘৰত মানে আজি সত্যনাৰায়ণৰ পূজা কৰিব আপোনালোকে এই বগৰীটো খাই ভাল পায় নে নাপায় কমেণ্টত জনাবচোন মোৰতো একেবাৰে প্ৰিয় গধূলি কাম বনখিনি কৰি উঠি পেলাই মা আৰু মই দেউতা পূজালৈ বুলি গ'লোঁ তাত গৈ মোক চাহ দিবলৈ দিলে সকলোকে এফালে মই চাহ বনাই আছোঁ আৰু আনফালে দাদাহঁতে এইবিলাক প্লেটবিলাক ঠিক কৰি দি আছে তাৰপিছতে আমাক নাৰায়ণ পূজাৰ মেইন প্ৰসাদ গোপালভোগ খাবলৈ দিলে বাৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ লগ পাম মোৰ নেক্সট শ্বৰ্টত আজিলৈ এৰিছোঁ দেই বাই